যাক সকলোৱে এৰি দিয়ে, যাক সকলোৱে গুৰুত্বহীন বুলি ভাবে, এই মানুহজনৰ ওচৰত জুবিন গাৰ্গ গুচি যায়। আপোনালোকে ভিক্টৰ দাসৰ ভিডিঅ'টো দেখিলে। বাংগালোৰত জুবিন গাৰ্গৰ এটা অনুষ্ঠান আছিল। মই চমুকৈ ঘটনাটো কৈ দিছোঁ। বাংগালোৰত জুবিন গাৰ্গৰ এটা অনুষ্ঠান আছিল। জুবিন গাৰ্গক লগ কৰিবলৈ ভিক্টৰ দাস গ'ল হোটেলত। কথা বতৰা হ'ল আৰু জুবিন গাৰ্গে ক'লে, মই আধা ঘণ্টা পিছত গৈ আছোঁ, তই আধা ঘণ্টা গীত গাগে। ভিক্টৰ দাস উৎসাহিত হ'ল, যন্ত্ৰ পৰিৱেশন কৰিলে আৰু কি ধৰণে ভাইৰেল হ'ল আপোনালোকে দেখিলে। ভিক্টৰ দাস সিদিনালৈকে সকলো মানুহৰ বাবে যেন এটা ডাঙৰ আৱৰ্জনা। ভিক্টৰ দাস মদাহী, ভিক্টৰ দাসে বেয়া কথা কয়, ভিক্টৰ দাসে অন কেমেৰা নকৰিবলগীয়া কাম কৰে ইত্যাদি বহুত সমালোচনা। কিন্তু ভিক্টৰ দাসৰ ভিতৰত যে এটা ডাঙৰ প্ৰতিভা আছে আৰু এই প্ৰতিভা শেষ হৈ গৈছে এইকাৰণে আৱেগিক ল'ৰাটোৱে নিজক নিয়ন্ত্ৰণ কৰিব নাজানে। চোকা মানুহজনে নিজক কেনেকৈ নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে নাজানে। এটা দিন আহিল য'ত ভিক্টৰ দাস গৈ জুবিন গাৰ্গৰ ঘৰত উপস্থিত হ'ল। পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে দেখিছে য'ত ভিক্টৰ দাসে কৰিছে। সংগত আহিল বহুত কথা জুবিন গাৰ্গে ভিক্টৰক বুজাব খুজিলে যে জীৱনটোত কেনেকৈ যুদ্ধ কৰিব লাগে, বুজালে, সি বুজিলে। আৰু তাৰপিছত জুবিন গাৰ্গৰ য'তেই অনুষ্ঠান থাকে ভিক্টৰ দাস গৈ উপস্থিত হয়। বাংগালোৰত জুবিন গাৰ্গৰ অনুষ্ঠান আছিল আৰু তাতেই লগ কৰিবৰ কাৰণে, জুবিন গাৰ্গক লগ কৰিবৰ কাৰণে ভিক্টৰ দাস গ'ল আৰু ভিক্টৰ দাসক ষ্টেজলৈ পঠিয়াই দিলে আধা ঘণ্টা আগত হোটেলৰ পৰা, যে মই গৈ আছোঁ, তই মোৰ গান গা, তই গাই শেষ কৰিবি, মই তাত সোমাওঁ। আৰু জুবিন গাৰ্গে সেইধৰণে জুবিন গাৰ্গৰ যন্ত্ৰ গীতটি পৰিৱেশন কৰিলে। গান কিমান ভালকৈ গাইছে সেইটো ডাঙৰ কথা নহয়, কণ্ঠশিল্পী বুলিও মই ভবা নাই ভিক্টৰ দাসক। কিন্তু এটা প্ৰতিবাদী সত্তাই এখন ষ্টেজ পাইছে, অৰ্থাৎ নষ্ট হৈ যোৱাৰ পৰা এটা ল'ৰাক উদ্ধাৰ কৰা মানুহজন কিন্তু জুবিন গাৰ্গ। আৰু সি লাহে লাহে নিয়ন্ত্ৰিত হ'বলৈ আৰম্ভ কৰিছে। জুবিন গাৰ্গে ষ্টেজত উঠোৱাৰ আগত কৈছে যে তোৰ এইটো ডাঙৰ দায়িত্ব, তাত বেয়া কথা নকবি, যি মন যায় তাকে নকৰিবি, তাত হাজাৰ হাজাৰ মানুহ থাকিব, কিন্তু তই মন খুলি নিজৰ অভিৰুচি তাত প্ৰকাশ কৰ। আৰু জুবিন গাৰ্গ যেতিয়া বাংগালোৰৰ ষ্টেজত উঠিলে তেতিয়াও ভিক্টৰ দাস সম্পৰ্কে কেইবাটাও কথা উল্লেখ কৰি কৈছে যে মোৰ দৰে এটা মানুহ হৈছে ভিক্টৰ দাস। ভিক্টৰ দাসে মুখা পিন্ধিব নাজানে, যি মন যায় তাকেই কৈ দিয়ে, আৰু সি এটা চোকা ল'ৰা। লগে লগে এটা প্লেটফৰ্ম পালে আৰু এই প্লেটফৰ্মৰ মাজেদিয়ে মই ভাবোঁ ভিক্টৰ দাসৰ নতুনকৈ জন্ম হৈছে। যি ভিক্টৰ দাসক আমি আৱৰ্জনা বুলি ভাবিছোঁ, এটা মস্ত মদাহী বুলি জানো, সকলোৱে কয় যে ইয়াৰ কাম নাই, এটা পাগল, এটা উন্মাদ প্ৰায় মানুহ। আৰু সেই কথাবিলাকৰ মাজত ভিক্টৰ দাসৰ যে চোকা এটা মগজু আছে, সৃষ্টিশীলতা যে আছে, হাজাৰ হাজাৰ দুখীয়া ল'ৰা ছোৱালীক পঢ়া শুনা কৰাই এটা পথলৈ লৈ যোৱাৰ তাৰ যে এটা আগ্ৰহ আছে, এই কথাবিলাক তল পৰি গৈছে। আৰু সি এটা মস্ত, শব্দটো এনেকুৱা ফটুৱা, এই ধৰণৰ শব্দ মানুহে ব্যৱহাৰ কৰে, সেইটোলৈ পৰ্যবেক্ষিত হৈছে। কিন্তু জুবিন গাৰ্গ মাজত আহিল, জুবিন গাৰ্গে তাক গঢ়িবলৈ চেষ্টা কৰিলে। এই ভিডিঅ'টো তাৰ এক উদাহৰণ। ভিক্টৰ দাসে যন্ত্ৰ গীতটি গাইছে, গীত কেনেকৈ গাইছে সেয়া এটা বিশ্লেষণ বেলেগ, কিন্তু দেখিছে আপোনালোকে প্ৰতিটো প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে ফূৰ্তি কৰি আনন্দ কৰি ভিক্টৰ দাসক উৎসাহ দিবলৈ চেষ্টা কৰিছে। অৰ্থাৎ প্ৰিয় দৰ্শক, এইটো খুব ডাঙৰ কথা, উৎসাহ দিয়াটো। আমি এজন মানুহক, মৰা মানুহক আমি মাৰি পেলাব পাৰোঁ, মানুহজন মৰিছে তাক আমি আৰু মাৰি পেলাওঁ, কঠোৰ ভাষাৰে আমি মাৰিব পাৰোঁ, কিন্তু এজন মানুহ মৰি গৈছে, তেওঁক আকৌ জীয়াই তুলিব পৰা ক্ষমতাটোহে আচল ক্ষমতা। চকুৰ আলিকো বহুত মানুহে মাৰি পেলালে, ভিক্টৰ দাসকো বহুত মানুহে মাৰি পেলালে, কিন্তু ভিক্টৰ দাসক মৰা মানুহটোক তুলি ধৰি সপোন দেখুৱাই আৰু তাৰ যিটো কৰ্মদক্ষতাৰ যিটো প্ৰতিভা, তাৰ সমুচিত বিকাশ কৰিবলৈ জুবিন গাৰ্গে কিন্তু চেষ্টা কৰিছে। সেইবাবে জুবিন গাৰ্গক কঠোৰ সমালোচনা সকলোৱে কৰিব পাৰে, কিন্তু জুবিন গাৰ্গে ভিতৰৰ মানুহটোৱে কিন্তু, যি মানুহ মুখাৰ পিন্ধিব নাজানে, সেই মানুহক এটা পথ দেখুৱাবলৈ সদায় চেষ্টা কৰে। ভিক্টৰ দাস তাৰ শেহতীয়া উদাহৰণ। বিষয়টো মই আপোনালোকক জনালোঁ, বোধকৰোঁ আপোনালোকে সেইটো অনুভৱ কৰে। আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। ধন্যবাদ।